পেইণ্টিং চাওক তেওঁলোকে নিজে আঁকিছে আৰু এইটো এটা পেইণ্টিং আপোনালোকে চাওক কিমান বস্তু এটা দেখাম আপোনালোকক যে আজি আমাৰ বোকাহাটতে মই মানে সেইদিনাখন আহি আছিলোঁ কলেজৰ পৰা আহি থাকোঁতে বস্তুটো দেখিলোঁ আৰু বস্তুটো দেখাৰ পাছতে মানে মোৰ মনটো এনেকুৱা গ'ল যে এওঁলোকে এইটো বহুত বেছি এটা ভাল কাম কৰি আছে আৰু মানে মোৰ মানে বেছি মই কমেও 2-3 বাৰ আহিছোঁ আৰু বস্তুটো বোলো চাওঁ দেখাওঁ বোকাহাটবাসী ৰাইজক দেখাওঁ আৰু মোৰ চেনেলৰ ৰাইজকো দেখাওঁ যে বস্তুটোনো কি তো কেমেৰাটো অকণমান ঘূৰাই দিব এইফালে এতিয়া আপোনালোকে দেখিছে চাগে এই বস্তুটো দেখিছে এই ৱালকেইখন আপোনালোকক দেখাম এতিয়া মই ধুনীয়াকৈ এই ৱালকেইখন এইখন নহয় এইফালে দেখুওৱা এইখন ৱাল একদম লেতেৰা হৈ আছে আপোনালোকে দেখিছে গোটেই খেলুৱৈ ধৰি বগা এইফালে এইবিলাক চব লেতেৰা বস্তু পৰি আছে চৰাই হাগিছে মুতিছে মুঠতে লেতেৰা হৈ আছে কিন্তু তেওঁলোক দুজন ক্লাছ 9ৰ দুজন ল'ৰা মিলি পেলাই কি কৰিছে বস্তুটো চকুত লগা কৰি পেলাইছে যে মানুহে চাবলগীয়া হয় আৰু দুজন সেইফালে দেখাই দিয়ে মানুহ কিমান ৰখি আছে আৰু বস্তুটো চাইছে যে কেনেকুৱা ধৰণৰ এটা ৰং তুলিকাৰে প্ৰস্তুত কৰি যিকেইখন ৱাল লেতেৰা হৈ আছে সেইকেইখনক উজ্জ্বল কৰি তুলিছে আৰু মানুহৰ চকুত পৰিছে তো ভাইটিকেইজনক সুধিম তো তোমালোকে কেতিয়াবা কৰি আছা এইটো 5 days মান হ'ল 5 দিনমান হ'ল 5 দিনমান হ'ল কৰি আছে এইটো আপোনালোকে দেখিছে 5 দিনমান হৈ গ'ল কৰা মই সেইদিনাখন কলেজৰ পৰা আহোঁতে আপোনালোকক দেখাইছিলোঁ আৰু মানে বস্তুটো মই এনেকুৱা ধৰণে কৈছোঁ যে ব্লগ হিচাপত কৰা নাই ডাইৰেক্ট মানে আপোনালোকক দেখাইছোঁ কি হৈ আছে ডাইৰেক্ট লাইভ দেখাই আছোঁ আপোনালোকক চাওক এই বস্তুটো এতিয়া সেইটো কাৰণে ভাবিছোঁ আৰু বিশেষ চাওক এয়া হৈছে পেইণ্টিং আপোনালোকে দেখিছে এইখন হিন্দী হাইস্কুল হয় বোকাখাটৰ আৰু এয়া হৈছে পেইণ্টিং মানে তেওঁলোকে নিজেই কৰিছে কণ দুজন ল'ৰা ক্লাছ 9-10ত পঢ়া দুজন ল'ৰাই কৰিছে এইফালে চাওক ৰাইজ বহুতখিনি গোট খাই আছে আৰু আছিলে মানে নিউজ লাইভ আহিছিলে NKTV বহুতখিনি আহিছিলে এতিয়া আপোনালোকক দেখাম যে তেওঁলোকে কাৰ হেৰিত মানে পইচা কিমান খৰচ হৈছে ইয়াত কি হৈছে গোটেইখিনি অলপমান ডিটেইলছ আপোনালোকক লৈ এই যিহেতু বস্তুখিনি গোটেইখিনি তেওঁলোকে কৰিছে তেওঁলোকৰ নিজৰ পইচাত আৰু সেই বিষয়ে অলপমান কথা পাতিম ধুনীয়াকৈ কি কৰিছে তেওঁলোকে কাৰ পৰা মানে এইটো উদ্দেশ্য আহিল যে এনেকৈ কৰিলে ভাল লাগিব তেওঁলোকৰ থটটো কেনেকৈ আহিলে তো গোটেইখিনি আপোনালোকক দেখাম চব কি ধুনীয়া পৰিৱেশত একদম কি ধুনীয়া এটা মানে পেইণ্টিং বুলি ক'ব লাগিব বহুত বেছি ভাল লাগিছে তোমাৰ প্ৰথমতে নামটো কি হয় আয়ুষ্মান ফাংচু আয়ুষ্মান ফাংচু কি পঢ়ি আছা এতিয়া ক্লাছ 8ত পঢ়ি আছোঁ 8ত তো তুমি 8ত পঢ়ি আছা কোন স্কুল বোকাখাট টাউন হাই স্কুল আচ্ছা তো এই বস্তুটো তোমাৰ মনত কেনেকৈ আহিলে মানে এই এনেকুৱা এখন কৰিলে আমাৰ যিহেতু মই মানে ক'বলৈ বিচাৰিছোঁ এই বস্তুটো তোমাৰ থটটো কেনেকৈ আহিলে মনত মানে গৰম বন্ধ যে পৰি আছে এনে টাইমবোৰ যে লোকচান হৈ আছে এনে লোকচান হৈ থকাতকৈ আমি ভাবিলোঁ যে ৰং তুলিকাৰে জেগাখন সজাই তোলোঁ চাফাও হৈ থাকিব জেগাটো কৰিছোঁ আৰু তেওঁলোকে বহু সৰু ল'ৰা ক্লাছ 8-9ত পঢ়ি আছে বাকী এজন আছে 9ত পঢ়ি আছে মানে ইমান এটা ভাল সুন্দৰ পদক্ষেপ লৈছে বুলি ক'ব লাগিব এফালে চাওক এফালে সকলোৱে চাই আছে দেই ধুনীয়াকৈ চাই আছে সকলোৱে আৰু বহুতে মানে বস্তুটো লক্ষ্য কৰিছে সেইটো কাৰণেও ভাল লাগিছে যিহেতু মই এটা বোকাখাটৰ এই বস্তুখিনি দেখাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ বোকাখাটতে যে এনেকুৱা ধৰণৰ কিছুমান ল'ৰা ছোৱালী আছে যিহেতু তেওঁলোকৰ যি পদক্ষেপত এই এনেকুৱা ধৰণৰ আপোনালোকে দেখি আছে পাছফালে চাগে এনেকুৱা ধৰণৰ সুন্দৰ ছবি প্ৰতিফলিত হৈছে আমাৰ এই দেৱালসমূহত আৰু ভাল লাগিছে বিশেষকৈ আৰু সেইফালেও এজন ল'ৰা আছে আপোনালোকক দেখাম এতিয়া পেইণ্টসমূহ দেখাইছোঁ তেওঁলোকে পেইণ্টসমূহ যে কৰিছে কি পেইণ্ট কৰিছে চিনেমেটিক শ্বটত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা লাগিছে আপোনালোকে খালি ক'ব বহুত কষ্ট কৰি কৰিছে কিন্তু আপোনালোকে দেখিলে পেইণ্টিংখিনি কিমান সুন্দৰ পেইণ্টিং বনাইছে ভাল লাগিছে নিজকে দেখি পেলাই আৰু এই ভিডিঅ'টো আপোনালোকক চাই আছে ভিডিঅ'টো খালি অলপমান এটাই অনুৰোধ কৰিম আপোনালোকক বহুত অনুৰোধ কৰিম মই এটাই অনুৰোধ কৰিম খালি এই ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লাইক কৰিব বাকী মই আপোনালোকক এতিয়া দেখাম যে ল'ৰাকেইজনে যে কৰি আছে তেওঁলোকে যে কৰি আছে এই ৰং পেইণ্টখিনি এই ৰংখিনি কি পইচা পাতি দিছে নেকি কোনোবাই দিছে কোনে দিছে পইচা এতিয়ালৈকে সুবোধ বৰা ছাৰে দিছে সুবোধ বৰা ছাৰ আমাৰ শিক্ষাগুৰু সুবোধ বৰা ছাৰ JDG মহাবিদ্যালয় তেখেতে দিছে আৰু বোকাখাটৰ আৰু বেলেগে কোনোবাই কিবা কৰিছে নি কৰাৰ হেৰি আছে নি নাই ন তো ছাৰে দিছে ছাৰৰ বাহিৰে বাৰু তেনেকৈ একো কৰা নাই হ'লেও মানে আশা কৰিছোঁ যে এওঁলোকক মানে আগুৱাই লৈ যাব যিমানখিনি তেওঁলোকৰ কষ্ট ফল সেইটো দিয়ে লগতে আৰু যাতে উৎসাহ পায় এনেকুৱা ধৰণৰ কাম কৰিবলৈ যাতে আৰু উৎসাহ পায় আৰু যাতে ভাল ধৰণৰ কাম কৰি যায় তাৰ আশা ৰাখিছোঁ পেইণ্টিংবিলাক আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া পেইণ্টিং আঁকিছে এইফালে এখন চাহ বাগানত চাহত মানে চাহপাত তুলি আছে এইফালে তাৰপিছত এইটো জলপ্ৰপাত এটাত এজনী গৰু পানী খাই আছে দেখিছে এইফালে হৈছে ছেভ ৱাটাৰ মানে পানীৰ নলাৰ পৰা পানী পৰি আছে মোৰ মতে এইটো ছেভ ৱাটাৰ থিম দিবলৈকে লৈছে বহুত
বহুত ধৰণৰ পেইণ্ট আছে এইফালকে আপোনালোকে দেখিছে আপোনালোকে গড়ৰ আঁকি আছে এতিয়া আৰু ইমান ধুনীয়া ধুনীয়া পেইণ্টিং ইমান কম বয়সৰ লৈ আঁকিছে মানে মোৰ নিজে আচৰিত হৈ গৈছে আপোনালোকে চাওক এনেকুৱা ধৰণৰ পেইণ্টিং যে মানে ইমান সৰু সৰু লৈ আঁকিছে মোৰ বিশ্বাস মানে হ'লেও মানে ইমান ভাল লাগিছে দেখি পেলাই আৰু 6টা বাজি গ'ল হ'লেও তেওঁলোকে আঁকি আছে এতিয়ালৈকে ইমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ পেইণ্টিং আঁকিছে ইমান লেতেৰা লেতেৰা দেৱালকেইখনত যে নতুন এটা ৰূপ দিছে সেইকাৰণে ভাল লাগিছে বেষ্ট উইচেছ থাকিলে আৰু ধুনীয়াকৈ আঁকি থাকা আৰু যদি ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে আজিৰ এই ভিডিঅ'টো তেন্তে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু লাইক কৰক আৰু যদি নতুন আহিছে চেনেল তেন্তে ছাবস্ক্ৰাইব কৰক অতি সোনকালে তো নেক্সট ভিডিঅ' আকৌ লগ পাম এটা মজা ভিডিঅ'ৰ লগত আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ থেংক ইউ